নমস্কাৰ। মোৰ হাতুৰঙী ইউটিউব চেনেলত আজি গোটৰ একাউণ্ট বন্ধ হ'লে কিদৰে প্ৰচিডিংখন বেংকলৈ লিখিব তাৰে এটা ভিডিঅ' আগবঢ়ালোঁ। ইয়াৰ আগত মোৰ চেনেলত সভানেত্ৰী সম্পাদিকা সলনি কৰাত কিদৰে প্ৰচিডিং লিখিব তাৰ ভিডিঅ' দিয়া হৈছিল। মই ভাবোঁ মোৰ ভিডিঅ'বিলাকৰ যোগেদি আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব পাৰিছোঁ। তেন্তে আহক পলম নকৰি বন্ধ একাউণ্ট খোলাৰ সন্দৰ্ভত কিদৰে আপোনালোকে বেংকলৈ প্ৰচিডিংখন লিখিব তাৰ বিষয়লৈ ক'বলৈ ওলাইছোঁ। আপোনালোকে জৰুৰী সভা দিব। তাৰিখ দিন সময় একেদৰে দিব, আগৰ দৰে সভাৰ স্থান দিব। ইয়াতে যিগৰাকী সদস্যাৰ ঘৰত সভাখন অনুষ্ঠিত কৰা হয়। সভানেত্ৰীৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, সদস্যসকলৰ মাজত আলোচনা, সভানেত্ৰীৰ মন্তব্য আৰু এইফালে সভাভংগ। উপস্থিত সদস্যাৰ চহীখিনি আপোনালোকে এইদৰে লৈ ল'ব। তাৰ পাছতে আহিলে প্ৰচিডিংখনৰ মাজলৈ যাম। ইংৰাজী আমুক তাৰিখে ইয়াত তাৰিখটো দিব। আমাৰ গোটৰ স্থায়ী সভানেত্ৰীৰ পৰিচালনাত এখন জৰুৰী সভা আহ্বান কৰা হয়। আজি সভাখনৰ উদ্দেশ্য ব্যাখ্যা হৈছে যে আমাৰ গোটৰ ইয়াত বেংকৰ নামটো দিব। বেংকত থকা ছেভিংছ একাউণ্টটো ইয়াত ছেভিংছ একাউণ্টটো ইয়াত শাখাৰ নামটো দিব। শাখাত সঠিক সময়ত ঠিকমতে লেনদেন নকৰাৰ বাবে বন্ধ হৈ আছে। সেয়ে গোটটোৰ বন্ধ একাউণ্টটো পুনৰ সক্ৰিয়কৰণত সভাখন আহ্বান কৰা হৈছে। ইয়াৰ পাছত সভাত উপস্থিত সদস্যসকলে আলোচনাৰ মাধ্যমে উক্ত সমস্যা সমাধানৰ বাবে গোটৰ সভানেত্ৰী আৰু সম্পাদিকাক বেংকৰ লগত যোগাযোগ কৰিবলৈ সভাত অৱগত কৰে। আৰু যাতায়াতৰ খৰচ বহন কৰে। গোটৰ বন্ধ একাউণ্টটো পুনৰ ভালদৰে লেনদেন কৰাৰ কথা অৱগত কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে সিদ্ধান্ত নং 1, সভাত উপস্থিত সকলো সদস্যাৰ সৰ্বসন্মতিৰে আমাৰ গোটৰ ছেভিংছ একাউণ্ট, ইয়াত ছেভিংছ একাউণ্টৰ নম্বৰটো দিব। নম্বৰ পুনৰ লেনদেন কৰিবলৈ ইয়াত বেংকৰ নামটো দিব। বেংক ইয়াত শাখাৰ নামটো দিব। শাখাত যোগাযোগ কৰিবলৈ সভানেত্ৰী ইয়াত নামটো দিব আৰু সম্পাদিকা ইয়াত সম্পাদিকাৰ নামটো দিব। যুটীয়াভাৱে দায়িত্ব দিয়া হ'ল। শেষত সভানেত্ৰীয়ে সদস্যসকলক আন্তৰিক ধন্যবাদ জনায়। শেষত সভানেত্ৰীয়ে সভা ভংগ কৰে। ইয়াতে গৃহীত কৰা হ'ল বুলি যিগৰাকী সদস্যাৰ ঘৰত সভাখন হৈছিলে তেখেতে গৃহীত কৰিব। ইয়াত সভানেত্ৰী সম্পাদিকাই ষ্টাম্প মাৰি চিল মাৰি চহী কৰিব। এইফালে সম্পাদিকাই ষ্টাম্প চিল মাৰি চহী কৰিব। ধন্যবাদ।